बाक्सानि सालबारियाव थामथि खोन्दोनि रेशन कार्ड रानदों आसाम सरकारा बयनिबो थांनानै थानायनि मोनथायखौ नोजोर बोनानै आसाम सरकारा दिनै बाक्सा जिल्लानि सिङाव थानाय 47 नं मानास बियाबनि बेन्दोंनि सालबारिनि गेलेग्रा फोथाराव गोरिब थाखोनि नखरफोरनो थामथि खोन्दोनि रेशन कार्ड रानदों। मख'नो गोनांदि बे बियाबाव गासै दाजाबदेरनाय गोदान मुलाम्फा मोनग्राफोरनि अनजिमाया सा 11,823 अदेबानि गासै 11,823 नखराव गोदानै आसाम सरकारा रेशन कार्ड रानदों। बे रेशन कार्ड राननाय हाबाफारियाव बाक्सा जिल्लानि जिल्ला बेंगिरि गौतम दासआ मेल बेखेवगिरि आलासि महरै बाहागो लाफैनानै बे रेशन कार्ड राननाय हाबाफारिखौ बेखेवनानै होयो। आरो गाहाय आलासि महरै आसामनि केबिनेट मन्त्रि उरखाव ब्रह्म मावफुं सोद्रोमा गौतम दास, 22 नं कक्लाबारि बियाबनि एमएलए मन्टु बर', 22 नं सालबारि बियाबनि एमएलए जय मोसाहारि, सालबारि जिल्ला TCLCCनि मासिगिरि बिनोद मोसाहारि बिथांमोना बाहागो लाफैयो। তৃতীয় পৰ্যায়ৰ ৰেচন কাৰ্ড ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচী আজি সমগ্ৰ অসমত চলি আছে। সালবাৰীত মই মানাছ সমষ্টিৰ কাৰণে আজি আহিছোঁ। মানাছত আজি প্ৰায় 11,823টা যিটো ৰেচন কাৰ্ড সালবাৰী সাব ডিভিজন হিচাপে এইটো বিতৰণ কৰা হ'ল। আনুষ্ঠানিকভাৱে আমি কেইটামান বিতৰণ কৰিছোঁ আৰু ইয়াৰ উদ্দেশ্য হ'ল যে খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো নাগৰিককে মানে খাদ্যৰ অধিকাৰ আছে এইটো সুনিশ্চিত কৰিবৰ কাৰণে কৰা হ'ল। আগত ৰেচন কাৰ্ডটো জেনেৰেল আছিলে, চবৰে পৰিয়ালত ৰেচন কাৰ্ড থাকে, কিন্তু এতিয়া যিটো ইনকাম গ্ৰুপটোৰ চাই পেলাই বহুত এটা হায়াৰ ইনকাম গ্ৰুপৰ যিবিলাক প্ৰিভিলেজ মানুহ তেওঁলোকক বাদ দি পেলাই দিয়া হ'ল। এতিয়া আমাৰ চলপুৰত বেলেগকৈ দিয়া হ'ল আৰু চালবাৰীত আজি দিয়া হ'ল। তো আজি ইয়াৰ দ্বাৰা দি এটা সুবিধাটো হ'ল যে আমাৰ ৰেচন কাৰ্ড পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মানে জন আৰোগ্য যোজনা আৰু আমাৰ মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা দুটাও আয়ুষ্মান ভাৰত কাৰ্ড পাই পেলাই ইয়াৰ অধীনত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পোৱাৰ এটা সুবিধা থাকে। আৰু LPG গেছ কানেকশ্যনত বিনামূলীয়া আৰু চিলিণ্ডাৰ পোৱাৰ পিছতো যেতিয়া ৰিফিলিং হ'ব তাতো এটা ছাবচিডি গভৰ্ণমেণ্টে দিব। এইখিনি সুবিধাটো দিয়া হৈছে। উদ্দেশ্য হ'ল যে যিবিলাকে সমাজৰ মানে দুৰ্বল শ্ৰেণীৰ ব্যক্তি তেওঁলোকক আমি এটা সময়লৈকে সহায় কৰি পেলাই ওপৰত উঠাই লৈ যাব লাগে। আৰু তেওঁলোকে যেতিয়া আৰ্থিকভাৱে স্বাৱলম্বী হ'ব তেতিয়া তেওঁলোকে ৰেচন কাৰ্ড লোৱাৰ কোনো প্ৰয়োজন বোধ নকৰিব। বহুত হাজাৰ মানুহ ৰেচন কাৰ্ড চাৰেণ্ডাৰো কৰিছে। এতিয়া 4 লাখ টকালৈকে যিটো উপাৰ্জন তেওঁলোকে ৰেচন কাৰ্ড পাব পাৰে, কিন্তু আজি অসমত কেইটামান এনেকুৱা পৰিয়ালত ওলাই পৰিছে। মুখ্যমন্ত্ৰী এদিনা কৈছে যিবিলাকৰ ৰেচন কাৰ্ড পাব নালাগিছিল, যাৰ ইনকাম গ্ৰুপটো বহুত ওপৰত, তেওঁলোকে ৰেচন কাৰ্ড লৈছে। তাৰ কাৰণে মুখ্যমন্ত্ৰী ব্যৱস্থা লৈ আছে, কিন্তু মই আহ্বান জনাম ব্যৱস্থা লোৱা বা ল'ব লগা এটা পৰিস্থিতি পোৱাৰ আগতে আপোনালোকে চাৰেণ্ডাৰ কৰক যিসকলৰ আছে, যিটো পাব নালাগে। আৰু যিবিলাক থাকি গৈছে যে বিভিন্ন প্ৰচেছত গ'ল, যেনিবা আজি মানে আমি নতুনকৈ ৰেচন কাৰ্ড দি আছোঁ, কিন্তু যোৱা বছৰ বা ৰেচন কাৰ্ড দিয়াৰ সময় তেতিয়া বহুতখিনি প্ৰাপ্য বা পাব লগা ব্যক্তিসকলে থাকি গৈছিলে। সেই লিষ্টবিলাকো আহি গ'ল আৰু এতিয়া নতুনকৈ লিষ্ট আহিছে, কিন্তু নতুনকৈ সোমোৱা লিষ্টবিলাকত বহুতকেইটা বাদ পৰি যোৱা মই গম পাইছোঁ। ইয়াত চালবাৰী চাব ডিভিজন হিচাপে প্ৰায় 600-700 এনেকুৱা লিষ্ট থাকি গৈছে বুলি মোক আজি আমাৰ EM গৌতম দাস ডাঙৰীয়াও জনালে আৰু মন্টু বড়ো ডাঙৰীয়া জয় মোচাৰী ডাঙৰীয়া তেওঁলোকে জনালে। তো মুখ্যমন্ত্ৰীয়ে তাৰ কাৰণে এটা ব্যৱস্থা ৰাখিছে। তাৰ কথা 1 লাখ এটা ৰেচন কাৰ্ড কথা ভৱিষ্যতত আমি জেনুইনলি পাব লগা ব্যক্তি যদি বঞ্চিত হৈছে এইসকলক দিয়াৰ কাৰণে ব্যৱস্থা কৰিব। কিন্তু পোৱা নাই যিসকলে তেওঁলোকে ইমান চিন্তাত থাকিব নালাগে, কিন্তু জালিয়াতি হ'ব নালাগে। এতিয়া আজি চালবাৰীত যিটো হৈছে খুব ভালেই হ'ল আৰু মই ভাবোঁ যে ৰেচন কাৰ্ডৰ দ্বাৰা দি মানুহ যথেষ্ট উপকৃত হ'ব।